সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ শুক্লেশ্বৰ ঘাটলৈ। তাত আজি অসমৰ মুখ্যমন্ত্ৰী ফুটব্ৰিজ এখন উদ্বোধনী কৰিব। গতিকে তালৈ যাওঁ বলক আৰু তাত কেনেকুৱানো হৈ আছে সেইটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণখিনি শুনাবলৈ যত্ন কৰিছোঁ। শুনকচোন। আপোনালোকে জানে যে আজিৰ দিনটোত আমাৰ চৰকাৰখনৰ 100 দিন হ'ল আৰু এই 100 দিন হোৱাৰ মুহূৰ্তত
আমি গুৱাহাটীবাসী ৰাইজৰ বাবে কিছু কাম কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আজি আমি 3খন ফুট অভাৰব্ৰিজ ৰাইজৰ সুবিধাৰ কাৰণে মুকলি কৰি দিছোঁ। প্ৰথমতে আমি 28 মিটাৰ দৈৰ্ঘ্যৰ আদাবাৰী আৰু এটি ৰোডৰ মাজত আমি এখন পদসেতু ৰাইজৰ বাবে মুকলি কৰি দিছোঁ। 2020 চনৰ 23 ফেব্ৰুৱাৰীত এই কাম আমি আৰম্ভ কৰিছিলোঁ আৰু 2021 চনৰ 30 জুলাইত আমি ইয়াক সমাপ্ত কৰোঁ। মানে আপোনালোকে যদি চাই যে এবছৰ 2 মাহ 3 মাহত এই কাম আমি শেষ কৰিছোঁ। তাৰ পিছত আমি বৰিপাৰা আৰু এটি ৰোডৰ মাজত এখন আমি আৰু পদসেতু নিৰ্মাণ কৰিছিলোঁ। সেইখনো 2020 চনৰ 23 ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিছিলোঁ আৰু 2021 চনৰ 30 জুলাইত আমি ইয়াক শেষ কৰিছোঁ। এইখনত আমি 9.70 কোটি টকা খৰচ কৰিছিলোঁ। শুক্লেশ্বৰ মন্দিৰৰ এই পদসেতু ইয়াত আমি এস্কালেটৰ লগাব পৰা নাই জাগাৰ অসুবিধাৰ কাৰণে। তথাপিতো আমাৰ বয়োজ্যেষ্ঠ লোকসকল উঠিব পৰাকৈ আমি লিফ্টৰ ব্যৱস্থা কৰিছোঁ আৰু লিফ্টৰ সৈতে সুন্দৰ কৰি নিৰ্মাণ উলিওৱা এই পদসেতুখনৰ কাম আমি 2020 চনৰ 5 জুনত আৰম্ভ কৰিছিলোঁ আৰু একজেক্টলি আমি 13 মাহত অৰ্থাৎ 31 জুলাইত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিলোঁ আৰু এইখন কৰিব যাওঁতে আমি 7,98,00,000 টকা খৰচ কৰিছিলোঁ। ইয়াৰ আগতে আমি সকলোৱে জানো যে শুক্লেশ্বৰ মন্দিৰত আমাৰ আৰু এখন পদসেতু আছিলে আৰু আমাৰ ৰাইজে যথেষ্ট কষ্ট কৰি সেই পদসেতুখন নিৰ্মাণ কৰিছিল। আজি মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ প্ৰচেষ্টাকো মই আজিৰ এই দিনটোত শলাগ লৈছোঁ। আমাৰ গুৱাহাটীত আমি বহুত কাম কৰি আছোঁ। পুৰণা DC কোৰ্টৰ যিটো নিৰ্মাণ কাম আছিল সুন্দৰ কৰি তাক আমি বনাইছোঁ। অহা 3-4 মাহত তাক আমি মুকলি কৰি দিম। লাহে লাহে আমি DGP অফিচ, DGPৰ বাংলো, কমিশনাৰ পুলিচ বাংলো এই গোটেইবিলাক আমি লৈ তাক ৰাইজৰ বাবে মুকলি কৰি দিম যাতে ৰাইজে পদুম পুখুৰী গোটেইখিনি চাব পাৰে আৰু ৰাইজৰ সম্পত্তি হৈ যায়। সেই কামো আমি এই বছৰতে লাহে লাহেকৈ আমি আৰম্ভ কৰিম। আমাৰ গুৱাহাটীত কেইদিনমান আগতে আমি পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত 240খন গাড়ী ৰাখিব পৰা এটা পাৰ্কিং কৰিছোঁ আৰু আপোনালোকে দেখিছে মালিগাঁৱত অভাৰব্ৰিজ হৈ আছে, চানমাৰীত আমাৰ চাৰাভাটিত অভাৰব্ৰিজ হৈ আছে, ছুপাৰ মাৰ্কেটত অভাৰব্ৰিজ হৈ আছে। এইবিলাকৰ কামো আমি অহা এবছৰৰ ভিতৰত 1.5 বছৰৰ ভিতৰত কোনোবাখন আৰু তাতকৈ আগত আমি শেষ কৰিম। ইয়াৰ লগত গুৱাহাটীৰ কাৰণে আমি বহুত কাম হাতত লৈছোঁ। ফাঁচী বজাৰ যিখন জেল আছিল তাতে আমি এটা খুব ধুনীয়া বটানিকেল গাৰ্ডেন এখন বনোৱাৰ কাম হাতত লৈছোঁ আৰু এনেকুৱা এখন এতিয়া ফুট অভাৰব্ৰিজ আমাৰ ফাঁচী বজাৰৰ বাছ ষ্টেণ্ডৰ পৰা LIC বিল্ডিঙৰ মাজৰ সেই জাগাটোতো হ'ব যাতে ৰাইজে আমাৰ অসুবিধা ভোগ নকৰাকৈ তাতো আমাৰ পদপথে ওপৰ দিয়ে ফুটপাথৰ দুইটা অংশ পাৰ হ'ব পাৰে। আপোনালোকে আমাক আশীৰ্বাদ দি থাকিব আৰু আমি যিমান পাৰোঁ আমিও ভাল কাম কৰি গৈ থাকিবৰ বাবে চেষ্টা কৰিম। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনালোঁ। বহুত বহুত ধন্যবাদ।
का बीट ये ভিডিঅ'টোত আপোনালোকক ফুটব্ৰিজখন উদ্বোধনী কৰা আৰু ফুটব্ৰিজখনত একবাৰ উঠি এপাক ঘূৰা দেখুৱাবলৈ যত্ন কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব।